গোটেই নদী নদী খাটুৰিব ইমান বাট চাম ইয়াত ইমান ডাঙৰ নদী আছে ইপিনে ডাঙৰ নদী আছে ইয়াত নদীৰ পৰা সাঁতুৰি খেলে যে ডিউটি সময়ত মই খুজি আছো অৱস্থা হৈছে গম পাই নে নাপায় আমাৰতো বেয়া লাগিছে ছাৰ মই প্ৰশ্ন এটা সুধি আছো আপোনালোকে কৈছে 12টা কিমান সময়ত তেখেতে ওলাই গৈছে অন ডিউটিতে ল'ব পায় নে নোৱাৰে অন ডিউটি ল'ব পায় নে নোৱাৰে অন ডিউটি মানুহ মাৰি কিনে আৰু ৰেঞ্জাৰ সদায় ডিউটি লগত আজিকালি ছাৰ আপোনালোকৰ এইটো ডিপাৰ্টমেণ্টেল
ডিপাৰ্টমেণ্টেলি আপোনালোকে এতিয়া কি আপোনালোকৰ সিদ্ধান্ত যিহেতু আমাৰ PMCM অলৰেডি হৈ গ'ল আমি তেখেতসকলক আমাৰ মানে ইতিমধ্যে ল'ৰাজন আপোনাৰ 1.5 বছৰ আপুনি ইতিমধ্যে ক'লে আমাক 1.5 বছৰ ধৰি আপোনাৰ আপোনালোকৰ ডিপাৰ্টমেণ্টে কাম কৰিছে এতিয়া আপোনাৰ এই ল'ৰাটোৰ ঘৰৰ আৰ্থিক অৱস্থা ইতিমধ্যে আপুনি দেখা পাইছে তো আপোনালোকৰ ডিপাৰ্টমেণ্টেলি কি ভাবিছে ডিপাৰ্টমেণ্টেলি আৰ্থিক অৱস্থা এককালীন হিচাপে আমাৰ ন্যায় লাগে আৰু তাৰ ডাইৰেক্ট মাক আৰু দেউতাকে ন্যায় লাগে এই কথাটো যে উচিত বিচাৰটো আমাৰ অসমৰ আমিতো গম নাপাম আমি পাব লাগে PM ৰিপৰ্টটো আহিলেহে গম পোৱা হ'ব কামনা কৰিছো যাতে আৰু সিহঁতে যোনটো বিচাৰিছে যে আৰু ভালকে ইনকুৱাৰী হ'ব লাগে বুলি পুলিচে ইনকুৱাৰী কৰিব যিমান পাৰে মই সহযোগ কৰিম কৰি আছে তেখেতসকলৰ যাতে সেই বস্তুটো যাতে নহওক পক্ষীয় যাতে বিচাৰ নহওক আৰু আপোনাৰ দিহিঙীয়া মই ৰেঞ্জ অফিচাৰ আৰু উচিত